নমস্কাৰ সকলোকে। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱাসকলে হয়তো গমেই পাইছে যে এই ভিডিঅ'টো সেই ভিডিঅ'টোৰেই নেক্সট পাৰ্টটো। দিনৰ নাম শেষ হোৱাৰ পিছতে আকৌ পিছৰ কাৰ্যসূচীৰ কাৰণে লাগিবলগীয়া হ'ল। এইফালে বৰ্তাই বনাইছে পায়স আৰু আমি আহিছোঁ পুথি আদৰি নিবৰ কাৰণে। আৰু যিহেতু পুথি আদৰি নিয়া মানুহখিনিক আৰু লগতে ৰাতি চাকি জ্বলাবৰ কাৰণে যিসকল আলহী অতিথি আহিব তেওঁলোকৰ কাৰণে পায়স বনাব লাগিব, সেয়েহে বৰ্তাই পায়স বনাই আছে। আৰু এইফালে আমি আহি পালোহি পুথি আদৰি নিবৰ কাৰণে আৰু আমি এতিয়া পুথিৰ কাৰণে সকলো ৱেইট কৰি আছোঁ। আৰু এইফালে দাদাহঁতে এনেকৈ কলপুলিত ধুনীয়াকৈ আমদনিডাল লগাই দিছে আৰু এয়া পুথি পাব হৈছে আৰু বাকী আপোনালোকক ভিডিঅ'টো দেখাই থাকিম। মই ভিডিঅ'টো একদম ৰকৈ ৰাখিছোঁ, আপোনালোকে শেষৰলৈকে চাই থাকিব। ভৰিটা ধুই দিওঁ হাতে ঢুকি পোৱা নাই কাৰণে উঠিছে। গামোচা এখন দিব লাগিছিল।
এই অসমৰ সমস্ত উজনি নামনি পৰিভ্ৰমণ কৰি এই বাট শাস্ত্ৰভাৱে জীৱ উদ্ধাৰ কৰি আহিছে। এই গৃহ পৰিয়ালেও বহুত দিন বাঞ্ছা কৰি পুথিভাগে তাৰাসকলে গৃহলৈ নিমন্ত্ৰণ কৰি আনি সেৱা ভক্তি কৰি এষাৰি নাম আৰু পাঠৰ সহ দৰ্শন কৰিম বুলি মহান সংকল্প আছিলে। সেই সংকল্প আৰু এইফালে পুথিভাগ ধুনীয়াকৈ আনি প্ৰতিষ্ঠা কৰা হ'ল আৰু খুব বেছি ভাল লাগিছিলে আচলতে। আৰু এটা বুজাব নোৱাৰা আৱেগ, মানে যিটো মই আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ বহুত দিনীয়া এটা সপোন সঁচা হোৱাৰ নিচিনা লাগিছিলে। আৰু এইফালে লাহে লাহে আলহী অতিথিও আহিবলৈ আৰম্ভ কৰিছে। আৰু এয়া মোৰ অফিচৰ বাইদেউহঁত আহিছিলে, তেওঁলোকেই প্ৰথম আলহী। আৰু এয়া একেবাৰে সন্ধিয়া সময়ত ভকতসকলক এনেদৰে সেৱা কৰি ভিতৰলৈ আদৰি অনা হৈছিলে। আৰু আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটোৰ দুয়োকাষে এনেদৰে চাকি জ্বলোৱা হৈছিলে, খুব বেছি ধুনীয়া লাগিছিলে। মই অৱশ্যে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ ব্যস্ত থকাৰ বাবে। বা ভণ্টি তেওঁলোকেই ভিডিঅ'সমূহ কৰি দিছিলে, আৰু মই যাৰ তাৰ পৰা লোৱাও বহুতখিনি ভিডিঅ' আছে বাৰু ইয়াতে। আৰু এইফালে মানুহখিনিও আহিছে আৰু চাকি জ্বলাবৰ কাৰণে আৰম্ভ কৰিছে। এইপিনে ভকতসকলো গোট খাইছে। আলহী অতিথিও বহুত আহিছিলে, আৰু আমাৰ গাঁৱৰ মানুহখিনিও আহি পেলাই আমাক ধুনীয়াকৈ সহায় কৰি দিছিলে। মানে আমি যাক যেনেকৈ নিমন্ত্ৰণ কৰিছিলোঁ সকলোৱে আহিলে, সেইকাৰণে খুব বেছি ভাল লাগিলে। আৰু এয়া লাহে লাহে ভিৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু এইখিনি সময়ত অৱশ্যে ফোনটো মোৰ ওচৰত নাছিলে বাৰু, ভণ্টিহঁতে ভিডিঅ' কৰি থৈছিলে। আৰু খুব ধুনীয়াকৈ তাহাঁতি চববোৰ বস্তু ভিডিঅ' কৰি থৈছে। মই ভিডিঅ'টোত সকলোবোৰ লগাই দিছোঁ। বাবা স্কাৰ্ফ এখন লৈ থাকা। ৰবা 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 দেখুৱাকৈ নাযাবা, ৰবা খালোঁ, ৰবা ৰবা যায়গে। খালে নে চাহ? খালে? বেয়া চেয়া নাপাব দেই। এইপিনে কৈ থাকচোন। মনা 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 মোকো বনাই দে লগতে।
এইপিনে অকণমান ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এইপিনে অনন্ত দা, মুন্নাথ দা আৰু আমাৰ গাঁৱৰ ল'ৰাখিনি তেওঁলোক আছে। তেওঁলোকে আমাক খুব ধুনীয়াকৈ সহায় কৰি দিলে। এইপিনে অনন্ত দাই পায়স আৰু বুন্দিয়া বিলাই আছে। লগতে এয়া ৰাজত দাহঁতো আছে, মুন্নাথ দাহঁত সকলোৱে ধুনীয়াকৈ সহায় কৰি দিছে। আৰু আনফালে এয়া খুৰী বৰমা, তেওঁলোকে চাহ তাহ বিলাই দিয়াটো ধুনীয়াকৈ সহায় কৰি দিছে। আৰু এইপিনে আহিলে মোৰ অফিচৰ কলিগ, তেওঁলোকো অহাৰ কাৰণে খুব বেছি ভাল লাগিলে। অকণমান মই ভিডিঅ' কৰি থলোঁ তেওঁলোককো। আৰু এতিয়া লাহে লাহে মানুহ আহিবলৈ অকণমান কমিছে, যিহেতু সন্ধিয়াৰ সময়খিনিত বেছি মানুহ হয়। সেইখিনি সময়ত বহিবলৈ জেগা নাইকিয়াৰ নিচিনা হৈ গৈছিলে আচলতে। অকণমান ভয়ো লাগিছিলে সেই সময়খিনিত। আৰু এইফালে এতিয়া নাম সেৱা কৰি থকা হৈছে। আৰু নাম সেৱা কৰি হোৱাৰ পিছতেই ভকতসকলে নাম গাব। আৰু নাম গোৱাৰ পিছত পুথিভাগ পাঠ কৰা হ'ব। নামৰ ইটো অন্নয় নামৰ ইটো অন্নয় ভগিলো তোমাৰ পাৱে তোমাৰ চৰণে পংকজ। আৰু এইফালে এয়া দেখিছেনে ল'ৰাখিনিয়ে কি ধুনীয়াকৈ পাচলি কাটি আছে। যিহেতু কাইলৈ ভোজ আছে, গতিকে ৰাতিয়ে গোটেইখিনি পাচলি কাটি কুটি ধুই পখালি তেওঁলোকে আমাক আজৰি কৰি দিছে। আৰু এই গোটেই ভিডিঅ'খিনি মোক খুব ধুনীয়াকৈ দিবানিত দাই কৰি দিলে, গতিকে ভিডিঅ'টোৰ জৰিয়তে দিবানিত দাক থেংক ইউ দেই। আৰু এইফালে এয়া ভকতসকলক এনেদৰে জুইৰ ব্যৱস্থা কৰি দিয়া হৈছে। যিহেতু খুব বেছি ঠাণ্ডা পৰিছে, সেয়েহে তেওঁলোকে অসুবিধা নোপোৱাকৈ জুইৰ ব্যৱস্থাও কৰি দিয়া হৈছে। পুথিভাগ পঢ়ি শেষ হোৱালৈকে ৰাতিপুৱা প্ৰায় 3:30 মানেই বাজিলে। বাকী আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে দেখালোঁ। বাকী পুথি বিদায় দিয়া আৰু ভোজৰ ভিডিঅ'খিনি নেক্সট পাৰ্টত আহি আছে, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব।